নমস্কাৰ, মই সৰ্বানন্দ কৈবৰ্ত আবৃত্তি কৰিব লোৱা কবিতাটিৰ শিৰোনাম প্ৰতিবাদী কণ্ঠ। কবি সৰ্বানন্দ কৈবৰ্ত। জীয়াশিলে কথা ক'লে শুই থকা মানুহে সাৰ পায়, মৃতবোৰ জি উঠে, জীয়াই থকাৰ দুৰন্ত হেঁপাহ জাগে, যাৰ নিনাদ নিক্ষেপিত শব্দত জাগি উঠে জনতা, জ্বলি উঠে জুই আৰু অনিৰুদ্ধ গতিৰ অবিৰত সংগ্ৰাম। সেই জোৰ স্ফুলিংগ আমাৰ প্ৰাণে প্ৰাণে, আমাৰ কণ্ঠে কণ্ঠে, আমাৰ কলমে কবিতাই। হেৰ' তেজ পিয়াৰ জাত, চিনি ল ভালকৈ, তেওঁৰ কণ্ঠ জনতাৰ মাত। যদি শুনা পাওঁ কাৰাগাৰৰ দেৱালত জীয়াশিলৰ প্ৰতিধ্বনি, হেজাৰ কণ্ঠৰ চিঞৰত ৰাজপথ উঠিব কঁপি, ৰাজপথ উঠিব কঁপি, ৰাজপথ উঠিব কঁপি। ধন্যবাদ।